Hi guys, স্বাগতম জানিছো আপোনালোকক মোৰ চেনেল 24/7 ফিটনেস অসমলৈ গাইজ এটো হল ইন্টাৰমিডিয়েট ফাস্টিং ৰ আমাৰ সেকেন্ড পাৰ্ট ফাৰ্স্ট পাৰ্টত মই ইন্টাৰমিডিয়েট ফাস্টিং ফৰ মেনৰ বিষয়ে ডিসকাশন কৰিছিলো আৰু এইটো ভিডিঅত উমেন বিলাকে কেনেকৈ ইন্টাৰমিডিয়েট ফাস্টিং কৰিব লাগে হেতুৰ ওপৰত আমি ডিসকাশন কৰিম কাৰণ ষ্টাডিত পোৱা গৈছে যে উমেন বিলাকে যেতিয়া মেনৰ দৰে ইন্টাৰমিডিয়েট ফাস্টিং কৰে তেতিয়া তেওঁলোকৰ কিছুমান প্ৰবলেম হয় যেনে ফাৰ্স্টটো হল ইনসুলিন অলপ প্ৰবলেম হৈছিল কাৰণ মেন বিলাকৰ যেতিয়া ইন্টাৰমিডিয়েট ফাস্টিং কৰিছিল তেতিয়া হিহঁতৰ সুগাৰ লেভেলটো ইমান বেছি কমি যোৱা নাছিল কিন্তু ফিমেল বিলাকে যেতিয়া কৰিছিল তেতিয়া কি হৈছিল সুগাৰ লেভেলটো বহুত বেছি কমি গৈছিল আৰু সেকেন্ড হল আপোনালোকৰ যেটো মান্থলি যেটো উমেনৰ মেনস্ট্ৰুৱেল হৈ থাকে পিৰিয়ড হৈ থাকে হেতুৰ এটা সমস্যা হৈছিল তাৰ পিছত কি কৰিছিল উমেনৰ বাবে ইন্টাৰমিডিয়েট ফাস্টিংটো মডিফাইড কৰা হৈছিল আৰু সেই মডিফাইড ভাৰ্সন খিনি মই আপোনালোকৰ আগত আজি ডিসকাশন কৰিম গতিকে আহক আৰম্ভ কৰো ভিডিঅটো ফাৰ্স্ট যেটো মডিফাইড ভাৰ্সন হল হেতু হল ক্ৰেচেন্ডো মেথড ক্ৰেচেন্ডো মেথডত আপোনালোকে কি কৰিব 12 ৰ পৰা 16 আৱাৰ্স আপোনালোকে ফাস্টিং যাব কিন্তু হেতু কি কৰিব সপ্তাহত 3 দিন আৰু সেই 3 দিন একেলগে নহয় এদিন আপোনালোকে সাপোজ মানডে আপোনালোকে লঘন দিছে নেক্সট আপোনালোকে টিউজডে খাব ওয়েডনেসডে আকৌ লঘন দিব তাৰ পিছত থাৰ্সডে আপোনালোকে খাব ফ্ৰাইডে আকৌ লঘন দিব আৰু মেনৰ ক্ষেত্ৰত কি আছিল যেতিয়া ওয়ান ডে অফ ওয়ান ডে অন আছিল অফৰ দিনত একো খোৱা নাছিল অনলি পানী খাব পাৰিব কি উমেনৰ ক্ষেত্ৰত কি হ'ব 12 to 16 আৱাৰ যিকিদিন আপোনালোকে ফাস্টিং কৰিব যিকিদিন আপোনালোকে লঘন দিব সেইকিদিন আপোনালোকে 12 ঘণ্টা পৰা 16 ঘণ্টা সময়ে লঘন দিব বাকি 8 ঘণ্টা আপোনালোকে খাব তাৰমানে ধৰক ষ্টাৰ্টিং কৰিছে আপোনালোকে সানডেৰ পৰা সানডে আপোনালোকে ডেইলি আপোনালোকে নরমাল খানা খালে দিনটোত মানডে আপোনালোকৰ ফাস্টিং হ'ব ফাস্টিংত আপোনালোকে কি কৰিব 12 ৰ পৰা 16 ঘণ্টাই ফাস্টিং কৰিব বাকি 8 ঘণ্টা আপোনালোকে খাব নেক্সট আপোনালোকে তাৰ পিছত যেটো টিউজডে আপোনালোকে নরমাল খানা খাব ওয়েডনেসডে আকৌ আপোনালোকে কি কৰিব 12 পৰা 16 ঘণ্টা আপোনালোকে লঘন দিবা বাকি 8 ঘণ্টা খাব এটো হল ক্ৰেচেন্ডো মেথড ফাৰ্স্ট সেকেন্ড মেথডটো হল আপোনালোকৰ ইট ষ্টপ ইট তাৰমানে আপোনালোকে সপ্তাহত কি কৰিব দুদিন আপোনালোকে কমপ্লিটলি লঘন দিব আৰু সেই দুদিন যিদিন আপোনালোকে কমপ্লিটলি লঘন দিব সেই দুদিন আপোনালোকে এনেকুৱা হ'ব যে আপোনালোকে ডেইলি যিমান খানা খায় তাৰে 20 পৰা 25% আপোনালোকে খাব পাৰিব মানে সাপোজ আপোনালোকে উইকত সানডে লঘন দিলে আৰু নেক্সট আপোনালোকে লঘন দিলে থাৰ্সডে আৰু সেই দুদিন এনেকুৱা নহয় যে আপোনালোকে কমপ্লিটলি নাখাব 20 to 25% আপোনালোকে খাব পাৰিব মানে সাপোজ আপোনালোকে মৰ্নিং এটা মিল লওক আৰু ৰাতি এটা মিল লওক আৰু বাকি কেদি আপোনালোকে নরমাল খানা খাব আৰু এটা কমনলি ইউজ হৈ থকা মেথড হল 16-8 যেটো মই মেল সিৰিজটো কৈছিলো তাতেও 16-8 মেথডটো আছিল 16 আৱাৰ্স উইন্ডো কি আছিল ফাস্টিংত থাকিব আৰু 8 ঘণ্টা আপোনালোকে ডেইলি যিমানখিনি ক্যালোৰি খাব লাগে সেইখিনি ক্যালোৰি খাব কিন্তু উমেনৰ ক্ষেত্ৰত কি হ'ব 16 আৱাৰ্সৰ উইন্ডোটো 14 আৱাৰ্সলৈ ৰিডিউস কৰা হয় মানে আপোনালোকে 14 ঘণ্টা আপোনালোকে কি কৰিব লঘনে থাকিব আৰু বাকি পিছৰ যেটো আপোনালোকৰ 10 ঘণ্টা সেই 10 ঘণ্টা আপোনালোকে ডেইলি যিমান ক্যালোৰি লাগে সেইখিনি আপোনালোকে খাব আৰু কেটামান ইম্পৰ্টেন্ট কথা হল যেতিয়া আপোনালোকে ইন্টাৰমিডিয়েট ফাস্টিং কৰিব হেতু মই মেনৰ ক্ষেত্ৰতো কৈছিলো প্ৰথম কথা হল পানী আপোনালোকে ফাস্টিং ডেটো খাব পাৰিব ফাস্টিং আৱাৰ্সটো খাব পাৰিব আৰু আপোনালোকে যেতিয়া 16-8 কৰিব তেতিয়া পানী খাব পাৰিব পানী আপোনালোকে বহুত বেছি পৰিমাণে খাওক যাতে আপোনালোকৰ ডিহাইড্ৰেচন নহয় কাৰণ যেতিয়া আপোনালোকে বডিটোৱে যেতিয়া সদায় নরমাল ডায়েট চলি আছে তাৰ পিছত খপকৈ যেতিয়া চেঞ্জ কৰি দিব নিজৰ ডায়েটটো তেতিয়া আপোনালোকৰ বডিৰ ভিতৰত এটা মেটাবলিক ৰেট চেঞ্জ হ'ব আৰু গতিকে আপোনালোকে চাক্কাৰো আহিব পাৰে গতিকে সেই কাৰণে পানীটো আপোনালোকে খাই থাকক যাতে বডিটো হাইড্ৰেট হৈ থাকে আপোনালোকৰ আৰু সেকেন্ড কথা এক্সাৰসাইজ আপোনালোকে খুব লাইট এক্সাৰসাইজ কৰক খুব বেছি এক্সাৰসাইজ নকৰিব আপোনালোকে কাৰণ আমি কি কৰিছো ক্যালোৰি ডেফিচিট ডায়েটত গুছি গৈছো ক্যালোৰি ডেফিচিট ডায়েটত গুছি যোৱাৰ ফলত আমাৰ কি হ'ব ইমানখিনি এনাৰ্জি আমি নাপাম এক্সাৰসাইজ কৰিবৰ বাবে গতিকে আপোনালোকে কি কৰিব এক্সাৰসাইজ কৰিলো লাইট এক্সাৰসাইজ কৰিব বা যদি আপোনালোকে কাৰ্ডিও কৰে লাইট ইন্টেন্সিটি কাৰ্ডিও কৰিব হাই ইন্টেন্সিটি কাৰ্ডিও নকৰিব আৰু মেন্টালি বহুত ষ্ট্ৰং হ'ব লাগিব যেতিয়া আপোনালোকে ভাবি লয় যে মই ইন্টাৰমিডিয়েট ফাস্টিং কৰিম কাৰণ প্ৰথম যেটো 10 দিনৰ ভিতৰত যেটো আপোনালোকৰ বডিয়ে যেটো মেটাবলিক ৰেট চেঞ্জ কৰিব এটো বহুত মানে আপোনালোকে ষ্ট্ৰং হ'ব লাগিব কাৰণ ৰাতিপুৱা আপোনালোকে সদায় ব্ৰেকফাষ্ট কৰে হেতু যদি স্কিপ হৈ যায় দুপৰীয়ালৈকে তেতিয়া আপোনালোকৰ যেটো ভোক লাগিব হেতু আপোনালোকে কন্ট্ৰোল কৰিব শিকিব লাগিব আৰু এসপ্তাহৰ 10 দিনৰ পিছত কি হ'ব এটো এটা অটোমেটিকলি বডিয়ে কি কৰিব এডপ্ট কৰি ল'ব আৰু ইন্টাৰমিডিয়েট ফাস্টিং অতি সোনকালে ৰিজাল্ট পোৱা যায় যাৰ বহুত বেছি ফেটছ আছে হিয়তে কি কৰিব ইন্টাৰমিডিয়েট ফাস্টিং কৰিব লাগে আৰু যিখিনি ডায়েট কেনেকে ডায়েট ল'ব লাগে মই মেল ভাৰ্সন ভিডিওটোত কৈ দিছো যে ডায়েট কিমানখিনি ল'ব লাগিব এনেকুৱা নহয় যে আপোনালোকে জিটি খাই দিব
যে মই 8 আৱাৰ্ছ বা মই 10 আৱাৰ্ছৰ উইণ্ডো এটা পাইছোঁ খাবৰ কাৰণে তাতে মই যি টি খাই দিম তেনেকুৱাও নহয় তাত ডায়েটৰখিনি কেনেকৈ খাব লাগে প্ৰটিন কাৰ্ব আৰু ফেটছৰ ৰেচিঅ'টো কি হৈছে সেইটো মই মেল যিটো ইণ্টাৰমিডিয়েট ফাষ্টিং ফৰ মেন আছে সেইটোত মই দেখাই দি দিছোঁ গতিকে আপোনালোকে আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে লাভালাভ হ'ব যদি মই দিয়া ইনফৰমেশ্যনখিনি আপোনালোকৰ কামত আহে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যন পাই থাকে আৰু কি হেল্ডি গাইজ থেংক ইউ